আজি মই আপোনালোকক সেৰামৰ বিষয়ে ক'বলৈ ওলাইছোঁ বহুতে জানে বহুতে নেজানে সেইকাৰণে মই এইটো টপিকটো ল'লোঁ যে যোনে মানে এতিয়ালৈকে অলপ ডাউট হৈ আছে ভালকৈ নেজানে তেওঁলোকে মোৰ থ্ৰুদি জানিব পাৰিব সেইকাৰণে মই সেৰামটোৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ নমস্কাৰ মই পূজা নাথ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল স্পটলাইট প্ৰথমতে মুখখন ক্লিন কৰি ল'লোঁ মুচি লওঁ মই আগৰ ভিডিঅ'ত কৈছোঁ মানে মুখ ধুই পেলাই মুচিলে এনেকৈ ঘঁহি ঘঁহি মুচিব নালাগে মই তাকে কৈছোঁ এনেকৈ কৰিব লাগে আহি থাকক নেক্সট ষ্টেপলৈ মই দেখাই আছোঁ যে কি কৰিবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব ধুনীয়াকৈ সেৰাম হৈছে এটা লিকুইড হয় লিকুইড এটা মানে কি হয় আমি এতিয়া যেনেকৈ মই মুখ চুখ ধুই কৰি আহিলোঁ এনেকৈ ক্লিন কৰি লোৱাৰ পাছত দিনে দুবাৰকৈ এই লিকুইডটো ইউজ কৰিব পাৰে এইটো যে কছমেটিক্স হয় সেৰামটো এইটো মই এটা দেখাই দিছোঁ এইটো এটা সেৰাম হয় এইটো মই ইউজ কৰি থকা যিটো সেৰাম মই সেইটো দেখাইছোঁ এইটো হৈছে গাৰ্নিয়াৰ ব্ৰাইট কমপ্লিট সেৰাম হয় আৰু এইটো সেৰাম এনেকুৱা মই দেখাই আছোঁ চাব এয়া এনেকৈ ডপাৰ হিচাপে লগাব লাগে মানে 2-3 টোপকৈ লগাব লাগে এইটো এয়া সেৰাম মানে কি হয় সোনকালে স্কিনত অবজাৰ্ভ কৰিলে আমাৰ যেনেকৈ এতিয়া মইশ্চাৰাইজাৰ ক্ৰীম চিম যে লগাওঁ সেইখিনি আমাৰ স্কিনত জল্দি মানে অবজাৰ্ভ নহয় ন সেই সেৰাম ইউজ কৰিলে আমাৰ ডাৰ্ক স্পটছবিলাক হওক বা মানে ডাৰ্ক স্পট নাইকিয়া হয় ৰ'দত কিছুমান গাল পুৰি যায় ন তেনেকুৱা কাৰণে সেৰাম ইউজ কৰিব পাৰে সেৰাম ইউজ কৰিলে সোনকালে ৰিজাল্টটো পোৱা যায় গা পা ধুই কৰি আহোঁ ন এনেকৈ গা পা ধুই অহাৰ পাছতে আমি সেৰামখিনি এনেকৈ গালত এনেকৈ মই দেখাই আছোঁ চাব এনেকৈ 2-3 টোপ কৰি পেলাই লগাব লাগে এনেকৈ লগাব যোনখিনি হাতত দাগ আছে এনেকুৱা দাগবিলাকত অকণ ঘঁহি ধুনীয়াকৈ লগাব আৰু মই মানে কি হয় মই এইটো এতিয়ালৈকে মই কভাৰবিলাক ৰাখি থৈ যোৱা নাই মই দেখাব পাৰিলোঁহেঁতেন যে মই এতিয়ালৈকে 6-7টামান সেৰাম খতম মানে শেষ কৰিছোঁ আৰু মই 6-7 মাহৰ পৰা ইউজ কৰি আছোঁ মই বহুত ভাল ৰিজাল্ট পাইছোঁ মই সেইকাৰণে মই ভাবিলোঁ কি আপোনালোকেও ইউজ কৰি চাওক দামটো অলপ বেছি হয় কিন্তু দেই দামটো বেছি হয় এইবিলাকৰ দামটো বেছি হয় এই গোটেইকেইটা মই ব্ৰেণ্ডকেইটা দেখাই দিম মই নিজে লৈ মানে ৰাখি থৈ দিছোঁ এইকেইটা হাতত দাম বেছি হয় কিন্তু যাৰ মানে ডাৰ্ক স্পটক লৈ পেলাই অকণ টেনশ্যনত ভুগি আছে ন সেই তেওঁলোকে ব্যৱহাৰ কৰি চাব পাৰে কাৰণ কি টেনশ্যনত থকাতকৈ এবাৰ মানে খৰচ হ'ব না আৰু হেৰি এইটো হয় সৰুটো বেছি দিন নাযাব কিন্তু এইটো হয় ডাঙৰ হয় মই দেখাই আছোঁ ডাঙৰটো অলপ দিন যাব আপোনালোকে অকলে লগাই আমি হাজবেণ্ড মই দুইজনে লগাই আছোঁ ন সেইকাৰণে বেছি দিন নাযায় তথাপি অকলে লগালে এইটো যাব এমাহ কমপ্লিট যাব এইটো তাকে তেনেকৈ লগাব দিনত এবাৰ আৰু ৰাতি শোৱাৰ সময়ত এবাৰ লগাব আৰু এইটো হেৰিতে লগাব ইয়াৰ মানে যিবিলাক বেনিফিটছ মই কৈ আছোঁ চাব দেই ইয়াত লিখাও হৈ আছে কিন্তু মই নিজে কোৱাৰ মতে স্কিনটো ব্ৰাইট হয় মই কৈছোঁ মোৰ নিজৰ অকণমান আগতকৈ এতিয়া মোৰ স্কিনটো ব্ৰাইট হৈছে ব্ৰাইট হোৱাৰ লগতে ডাৰ্ক স্পটছবিলাক নাইকিয়া হৈ গৈ থাকে পিগমেণ্টেশ্যন যাৰ প্ৰব্লেম আছে ন পিগমেণ্টেশ্যনৰ প্ৰব্লেমৰ মানুহে এই সেৰামটো ইউজ কৰিব পাৰে তাৰপিছতে ইয়াত বহুত সেৰাম আছে কিন্তু মই বেষ্ট বুলি মই এইটো কৈছোঁ চাওকচোন এইটো গাৰ্নিয়াৰ হয় গাৰ্নিয়াৰ ব্ৰাইট কমপ্লিট ভিটামিন চি সেৰাম হয় এইটো বেষ্ট হয় মোৰ কাৰণে তাৰটোত লিখা হৈ আছে মই এবাৰ শুনাই দিওঁ পঢ়ি পেলাই অন ফাৰ্ষ্ট ইউজ স্কিন ইজ স্মুথাৰ মানে যদি আমি ইউজ কৰোঁ তেতিয়া স্কিনটো স্মুথ হ'ব লগতে কোমল স্মুথ হ'ব লগতে ব্ৰাইট হ'ব আৰু উইথ ৰেগুলাৰ ইউজ দ্য ইণ্টেনচিটি চাইজ নাম্বাৰ মানে যদি আমি ৰেগুলাৰ ব্যৱহাৰ কৰি থাকোঁ দিনে মই কোৱাৰ দৰে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ সময়ত যদি আমি ব্যৱহাৰ কৰি থাকোঁ বিফ'ৰ মানে মইশ্চাৰাইজাৰ লগোৱাৰ আগতে যদি আমি ব্যৱহাৰ কৰি থাকোঁ তেন্তে যিকোনো সৰু ডাৰ্ক স্পটছবিলাক আৰু ৰ'দত যে মই কৈছোঁ যেনেকৈ ৰ'দত পুৰা ছাল ন সেই তেনেকুৱা সকলোবিলাক মানে যাবগৈ বুলি ইয়াত লিখা হৈ আছে আৰু মই নিজে ইউজ কৰিছোঁ মই কৈছোঁ ন বহুত সৰু দাগ মানে নাইকিয়া হৈছে আৰু যোনে মোক চিনি পায় তেওঁলোকেতো জানেই মোৰ আগতকৈ স্কিনটো মানে দাগ চাগ নাইকিয়া হৈছে সেয়ে আপোনালোকে গম পাব মই একো ক'ব লগা নাই তাকে মই এইটো ৰিভিউ দিলোঁ
মোক মানে কোনো মানে ব্ৰেণ্ডে কোৱা নাই যে এনেকুৱা এইটো ৰিভিউ দিবলৈ মোক কোৱা নাই মই এতিয়া ব্ৰেণ্ড প্ৰমোশ্যন কৰাৰ হেৰিও নহয় খালি পৰহি সুধিছোঁহে কিন্তু সেই নিজৰ মানে এক্সপিৰিয়েঞ্চটোহে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ দেই ব্ৰেণ্ড প্ৰমোশ্যন কৰা নাই সেইকাৰণে আপোনালোকে নাভাবিব যে এইজনী এনেই কৈ আছে বা এনেকুৱা নিচিনা মই নিজে ইউজ কৰি ভাল পাইছোঁ সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ আৰু মোৰ লগতে আপোনালোকৰ বেনিফিট হওক ন সেইটোহে লাগে আৰু অ'কে কাৰণ কি কৈছোঁ এইকেইটা এইটো হৈছে লেকমি এবছলিউটৰ হয় এইটো লেকমি এবছলিউট 30 ml আছে আৰু এইটো 30 ml হয় দুইটাই 30 ml ইয়াৰ প্ৰাইচটো হৈছে 599 তাৰপিছত আৰু মানে এইটো হেৰি লেকমি এবছলিউটৰ 599 হয় আৰু গাৰ্নিয়াৰটোৰ এইটো 549 এইটো দামটো অকণ কম হয় তাৰপিছতে এইটো হৈছে লৰিয়েল পেৰিছৰে চিৰাম হয় লৰিয়েল পেৰিছৰ হয় এইটো 15 ml মানে এইটো সৰুটো আনিছোঁ এই সৰুটো 499 ইয়াৰ দামটো মানে আৰু বেছি দামকেইটা মানে অলপ দামটো বেছিয়ে হয় কিন্তু মানে ইউজ কৰি পেলাই আপুনি দাম বেছিটোলৈ চাব নালাগে মানে এইটো অকণমান দাম কম হয় গাৰ্নিয়াৰ ব্ৰাইট চিৰামটো কিন্তু ইউজ কৰি চালোঁ মই গোটেইকেইটাই এতিয়া মোৰ তাতো আছে কিন্তু বেষ্ট ৰিজাল্ট পাইছোঁ মই এই গাৰ্নিয়াৰটোৰ পৰা এইটোৰ পৰা মই বেষ্ট ৰিজাল্ট পাইছোঁ সেইকাৰণে কৈছোঁ যে আপোনালোকে চিৰাম ইউজ কৰি চাওক আৰু যাৰ মানে ডাৰ্ক স্পটৰ মানে অশান্তি পাই আছে তেওঁলোকে এইটো ইউজ কৰি মানে বেনিফিট পাব কাৰণ এইটোৱে মোক মানে সঁচা অৰ্থত ক'বলৈ গ'লে মানে ডাৰ্ক স্পট নাইকিয়া কৰিব ব্ৰাইট কৰিবই মানে আপোনালোকে কেইদিন এসপ্তাহমানতে অকণ ৰিজাল্ট পাই যাব অলপ ডিফাৰেঞ্চ আহিয়ে যায় মই পাইছোঁ সেইকাৰণে আপোনালোকক মানে জনাবলৈ মই সেইকাৰণে বোলো নাই এইটো ভিডিঅ' বনাই দিওঁ দেখাই দিওঁ কাৰণ মোৰ নিচিনাকৈ আৰু বেলেগো হেল্প হওক ন সেইকাৰণে ভাবি পেলাই মই এই চেৰামৰ হেৰিটো কৰিলোঁ এইটো এনেকৈ মই দেখাইছোঁ নহয় এনেকৈ লিকুইডহে এনেকৈ লগাব চিম্পলি আৰু মুখ চুখ চাফা কৰি ল'ব লৈ পেলাই দিনত অনলি দুবাৰ লগাব ৰাতিপুৱা গা পা ধুই পেলাই এবাৰ আৰু ইভিনিং সেই দুবাৰেই লগাব আৰু ধুনীয়াকৈ লগাই পেলাই অবজাৰ্ভ হ'বলৈ দিব আৰু এটা কথা কওঁ তেনেকৈ অবজাৰ্ভ আপোনালোকে ভাবিব পাৰে ইয়াৰ লগোৱাৰ পিছত হেৰি ক্ৰীম চিম মানে মইশ্চাৰাইজাৰ লগাব পাৰিনে নে ফাৰ্ষ্টতে আহি পেলাই গা চা ধুই পেলাই এনেকৈ হেৰিটো চেৰামটো লগাই পেলাই অকণ অবজাৰ্ভ হ'ব দিব তাৰপিছত আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে মই মইশ্চাৰাইজাৰ ৰিলেটেড মই এটা ভিডিঅ' বনাম বুলি মই চাই আছোঁ মানে আমাৰ স্কিনৰ লগত কোনটো মইশ্চাৰাইজাৰ মানে চুইট কৰিব ন আৰু আমাৰ স্কিনটো কি ড্ৰাই নে এনেকুৱা লৈ মই ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ তেতিয়া সেইটো ভিডিঅ' আপোনালোকে চাব বাৰু তাৰপিছত কি ক'লোঁ মইশ্চাৰাইজাৰ ইউজ কৰি পেলাই মেকআপ চেকআপ যি কৰি পেলাই কৰিব মন সেয়া কৰি পেলাই আপোনালোকে বাহিৰলৈ যাব পাৰে এটাত একো টেনশ্যন নাই মাত্ৰ তলতে চিৰামটো লগাই ল'ব লাগে আৰু তাৰপিছতে আপোনালোকে মইশ্চাৰাইজাৰ লগাওক ছানক্ৰীম লগাওক মেকআপ কৰক একো প্ৰব্লেম নাই সেইটোৱে হৈছে তাকে মই এই গোটেইকেইটাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যোনটো লগাবলৈ বিচাৰে সেইটোৱে মানে ল'ব পাৰে মই কৈ দিম আৰু এই গোটেইকেইটা মই ডেছক্ৰিপশ্যনত দি দিম মই বেষ্ট পোৱাটো এইটো আৰু হ'ব মই নেক্সট আপোনালোকক আকৌ লগ পাই আছোঁ আৰু আপোনালোকে আজি ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো এতিয়ালৈকে যদি কৰা নাই তেন্তে মই এনেকুৱা আৰু মানে সৰু ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম